নাছাৰ ফালৰ পৰা দিয়া হ'ব আপোনাক 27 লাখ টকাকৈ। আৰু কিয় দিয়া হ'ব এই 27 লাখ টকা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। নমস্কাৰ, মই প্ৰিয়াংকা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছোঁ যে নাছাই আপোনাক 27 লাখ টকাকৈ দিব। আৰু এই কিয় দিব এইটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ আপুনি চাই থাকক। নাছাই যিহেতু বহুবাৰ মানুহ কিছুমান যি এষ্ট্ৰনাট বুলি কোৱা হয়, মহাকাশ যান জৰিয়তে মানুহবিলাক চন্দ্ৰলৈ পঠাই থাকে। আৰু তেওঁলোকে তাত যিটো ৰিচাৰ্চ কৰি থাকে চন্দ্ৰত, তেনে সময়ত ব্যৱহাৰ কৰিব পৰাকৈ তাত বাথৰুম বা টয়লেট তাত বনাব বিচাৰিছে। আৰু এই যিটো টয়লেট বনাব এইটো আপোনাৰ চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ উপযুক্ত এটা বাথৰুম হ'ব লাগিব। আৰু এইটো বনোৱাত সহায় বিচাৰিছে বিশ্ববাসীৰ পৰা। আৰু যদি আপুনি এনেকুৱা এটা বাথৰুমৰ আৰ্হি যদি নাছাক দিব পাৰে, তেতিয়া নাছাই আপোনাক 27 লাখ টকাকৈ উপহাৰ দিব বা আপোনাক পুৰস্কৃত কৰিব। আৰু লগতে কিছুমান মানপত্ৰ হয়তো দিব নাছাই। আৰু আপুনি নাছাৰ যিটো ৱেবছাইট আছে তাত আপুনি এই বিষয়ে সম্পূৰ্ণকৈ জানিব পাৰিব। আৰু যদি আপোনালোকে কোনোবাই এই বাথৰুম বা টয়লেট বনাই দিব বিচাৰিছে, তেতিয়া অতি সোনকালে বনাই দিয়ক, কিয়নো নাছাই 27 লাখ টকাকৈ আপোনাক উপহাৰ বা পুৰস্কাৰ আপোনাক দিবলৈ সাজু হৈছে। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজত। আৰু কমেণ্ট কৰিব পাৰে কিবা জানিব লগা থাকিলে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেকুৱা ভিডিঅ' মই আপোনালোকলৈ আৰু লৈ আহি থাকিম। ধন্যবাদ।